কৃষ্ণ আহকচোন আজি আমি গীতা শাস্ত্ৰই দিয়া 10টা নীতিৰ বিষয়ে জীৱনটোনো কেনেকৈ সুখময় কৰিম, সফল কেনেকৈ হ'ম, বেয়াবোৰ কেনেকৈ আঁতৰাম, নিজকে কেনেকৈ প্ৰস্তুত কৰিম, আমাৰ পতননো কেনেকৈ হয়, ইয়াৰ বিষয়ে জানো। খং নিয়ন্ত্ৰণ কৰক। খঙে বিভ্ৰান্তি সৃষ্টি কৰে। বিভ্ৰান্তিয়ে বুদ্ধিক বিচলিত কৰে। যেতিয়া বুদ্ধি বিঘ্নিত হয় তেতিয়াই যুক্তি ধ্বংস হয়, আৰু যেতিয়া যুক্তি ধ্বংস হয় তেতিয়াই লোকজনৰ পতন আৰম্ভ হয়। দৃষ্টিভংগী। যি জ্ঞানী ব্যক্তিয়ে জ্ঞান আৰু কৰ্মক এক বুলি ভাবে, তেওঁৰ দৃষ্টিভংগী সদায় শুদ্ধ হয়। মনৰ নিয়ন্ত্ৰণ। যিসকল লোকে নিজৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁলোকৰ মনটোৱে শত্ৰুৰ দৰে কাম কৰে। নিজকে মূল্যাঙ্কন কৰা। অজ্ঞানতাৰ সন্দেহবোৰ আত্মজ্ঞানৰ চোকা তৰোৱালেৰে কাটি পেলাওক। নিজকে সদায় শৃংখলাবদ্ধকৈ ৰাখিবলৈ লওক। নিজকে নিৰ্মাণ কৰক। মানুহ নিজৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হৈছে। তেওঁ যি বিশ্বাস কৰে সেয়াই হৈ পৰে। অৰ্থাৎ নিজকে গঢ়িবলৈ একান্ত বিশ্বাসৰ প্ৰয়োজন। কৰ্মৰ ফল। এই জীৱনত আমি একোৱেই হেৰুৱা নাই বা একোৱেই অপচয় হোৱা নাই, এনে মনোভাৱৰ লোকে কোনোদিন দুখত নপৰে। অনুশীলন প্ৰয়োজন। মনটো অস্থিৰ আৰু নিয়ন্ত্ৰণ কৰাটো কঠিন, কিন্তু ইয়াক অনুশীলনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। সেয়েহে মনক নিয়ন্ত্ৰণ কৰাটোৱে আমাৰ প্ৰথম কৰ্তব্য। বিশ্বাসেৰে চিন্তা কৰা। এজন ব্যক্তিয়ে যি বিচাৰে সেয়া হ'ব পাৰে, যদিহে তেওঁ নিৰ্দিষ্ট আত্মবিশ্বাসেৰে আকাংক্ষিত বিষয়টোৰ বাবে চিন্তা কৰে। প্ৰথমে নিজৰ কাম। আন কাৰোবাৰ কাম নিখুঁতভাৱে কৰাতকৈও প্ৰথমে অসম্পূৰ্ণভাৱে হ'লেও নিজৰ কাম কৰাটো ভাল। কামত সুখ বিচাৰক। যেতিয়া কোনো লোকে নিজৰ কামৰ মাজত সুখ আনন্দ বিচাৰি পায়, তেতিয়াই তেওঁলোকে পূৰ্ণতা লাভ কৰে। ধন্যবাদ। মধুময় ইউটিউব পলাশ গগৈ। কৃষ্ণ।